Hello students, দশম শ্ৰেণীৰ পাঠ জীৱন প্ৰক্ৰিয়াৰ আজি আমি ছখনৰ বিষয়ে আলোচনা কৰিম। আগৰ পাঠসমূহত আমি পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি ছখনৰ বিষয়ে আলোচনা কৰিম। ছখন শব্দটো তোমালোকে অলৰেডি ক্লাছ 7ত পাই আহিছিলা। এতিয়া কথাটো এইটো যে আমাৰ দেহটো কোষেৰে গঠিত হয়। কোষ আমাৰ দেহৰ মৌলিক একক বুলি ক'ব পাৰোঁ, হয়নে? এতিয়া প্ৰতিটো কোষতে পৰিপুষ্টি, পৰিবহণ, ৰেচন আৰু প্ৰজননৰ দৰে কিছুমান কাম সম্পন্ন হৈ থাকে, ঠিক আছে? আৰু এই কামবোৰ কৰিবলৈ হ'লে কোষক শক্তিৰ প্ৰয়োজন হয়। তাৰ উপৰিও আমাৰ দেহৰ যদি কওঁ আমি হাত ভৰি লৰচৰ কৰিছোঁ, হয়নে নহয়? এটা স্থানৰ পৰা আনটো স্থানত গৈছোঁ, এটা কাম কৰিছোঁ, সেই তাৰ কাৰণেও কি হয়, আমাক শক্তিৰ প্ৰয়োজন হয়, ঠিক আছে? এই শক্তি ক'ৰ পৰা পাম? আমি আগৰ ভিডিঅ'সমূহত যদি চোৱা, আগৰ পাঠসমূহত আমি পাইছিলোঁ যে বহি পৰিৱেশৰ পৰা জীৱই খাদ্য আহৰণ কৰে, তাৰ পৰা শক্তি পায়, ঠিক আছে? আমি পৰিপুষ্টিৰ বিষয়ে এতিয়া গম পালোঁ, মানুহৰ পৰিপুষ্টিৰ বিষয়েও জানো। গতিকে আমি ক'ব পাৰোঁ যে মানুহৰ ক্ষেত্ৰত, ঠিক আছে? ইয়াত যদি চোৱা, মই ইয়াত লিখিছোঁ, এইখিনি একচুৱেলি মানুহৰ ক্ষেত্ৰত বা প্ৰাণীৰ ক্ষেত্ৰত, ঠিক আছে? প্ৰাণীৰ ক্ষেত্ৰত কি হ'ব পাৰে যে ক্ষুদ্ৰান্তৰ পৰা ৰক্তবাহী নলিকাই কঢ়িয়াই অনা শোষিত আহাৰৰ পৰা কোষে শক্তি আহৰণ কৰি কলাও গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে। এয়া প্ৰাণীৰ ক্ষেত্ৰত, উদ্ভিদৰ ক্ষেত্ৰত ক'ব পাৰোঁ। আৰু এটা কথা, সেউজীয়া উদ্ভিদৰ কথা কোৱা গৈছে মেইনলি। সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব? ফ্ল'য়েম কলাই পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদজোপাৰ প্ৰতিটো অংশলৈ কঢ়িয়াই নিয়ে। বা কঢ়িয়াই লৈ যায়। আৰু এই খাদ্যৰ পৰা উদ্ভিদ কোষে শক্তি লাভ কৰে। এই শক্তি কোষত সংঘটিত হোৱা, কোষত আৰু উদ্ভিদজোপাত সংঘটিত হোৱা জীৱন প্ৰক্ৰিয়াত ব্যৱহাৰ হয়। ঠিক আছে? পৰিপুষ্টিত কি হৈছিলে? কাৰ্বহাইড্ৰেটৰ পাচন হয়, কি হৈছিলে? গ্লুক'জ অণুলৈ পৰিৱৰ্তিত হৈছিল বা ৰূপান্তৰ হৈছিল, সৰল অণু, হয়নে? পৰিপুষ্টিত এইখিনি আমি পাই আহিছোঁ। এতিয়া এই গ্লুক'জ অণুৰ কি হয়? শ্বসন প্ৰক্ৰিয়াত
ভাঙি শক্তি উৎপন্ন। এতিয়া ইয়াত চোৱা, কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু সম্পূৰ্ণভাৱে, আমি জানো গ্লুক'জ অণু কোষত ৰক্তবাহী নলিকাই লৈ যায়, হয়নে? অৰ্থাৎ এনেদৰে ফ্ল'এম কলাই কি কৰে, কঢ়িয়াই লৈ যায় উদ্ভিদৰ বা উদ্ভিদ চোপাৰ প্ৰতিটো অংশলৈ, প্ৰতিটো কোষলৈ। ঠিক আছে, তাত কি হয়, কোষত গ্লুক'জ অণু সম্পূৰ্ণভাৱে ভাঙি শক্তি, কাৰ্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে। কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণু কোষে অলাগতিয়াল দ্ৰব্য হিচাপে বাহিৰলৈ উলিয়াই দিয়ে। ঠিক আছে, এতিয়া যি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা কোষত থকা খাদ্যৰ গ্লুক'জ অণুবোৰ জাৰিত হয়, যি ৰাসায়নিক বিক্ৰিয়া হয় তাত সেয়া হ'ল জাৰণ। সেই জাৰিত হয়, তাত নিহিত হৈ থকা শক্তি নিৰ্গত হ'লে সেই প্ৰক্ৰিয়াক শ্বসন বুলি কোৱা হয়। এতিয়া ইয়াত চোৱা যে গ্লুক'জ আমি জানো C6H12O6, এইটো হ'ল গ্লুক'জৰ ৰাসায়নিক সংকেত। ঠিক আছে, এতিয়া শ্বসন প্ৰক্ৰিয়াত যে কৰা হৈছে গ্লুক'জ ভাঙি শক্তি উৎপন্ন হয়, তেতিয়া এই প্ৰক্ৰিয়াটোত প্ৰথমতে কি হয় জানানে? এই গ্লুক'জ অণুৰ ভাঙি বা জাৰিত হয় 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। ঠিক আছে, পাইৰুভেট অণুৰ সৃষ্টি হয়, লগতে শক্তি উৎপন্ন হয়। ইয়াত 3টা কাৰ্বনযুক্ত বুলি কোৱা আছে কাৰণ ইয়াত যদি আমি চাওঁ তেতিয়া আমি দেখিম কাৰ্বন পৰমাণুৰ সংখ্যা হ'ল 6। ঠিক আছে, তাৰ পৰা গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়, লগত শক্তি উৎপন্ন হয়, আৰু এই গোটেইখিনি কোষ পৰশত সংঘটিত হয়। এতিয়া ইয়াত অক্সিজেনৰ অনুপস্থিতিত শ্বসন প্ৰক্ৰিয়া কেনেদৰে হয় আলোচনা কৰিম। মেইন কথাটো একেটাই যে গ্লুক'জ অণু শ্বসন প্ৰক্ৰিয়াত ভাঙি বা জাৰিত হয় 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ ৰূপান্তৰ হয়। ঠিক আছে, আৰু লগতে কি হয়, শক্তিও উৎপন্ন হয়। এইটো ফাৰ্ষ্ট ষ্টেজ হয়। এইখিনি কোষ পৰশত সংঘটিত হয়। এতিয়া বেক্টেৰিয়া, কিছুমান বেক্টেৰিয়া আছে, সকলো বেক্টেৰিয়া নহয়, কিছুমান বেক্টেৰিয়া আছে আৰু ইষ্ট, এই জীৱসমূহৰ কি হয়, অক্সিজেনৰ অনুপস্থিতিত শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। ঠিক আছে, ধৰি ল'লোঁ ইষ্টৰ ক্ষেত্ৰত কি হ'ব, ফাৰ্ষ্ট ষ্টেপতটো ছেইম থাকিব, এইখিনি ছেইম হ'ব যে 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হ'ব, লগতে শক্তি উৎপন্ন হ'ব গ্লুক'জ অণুৰ জাৰণৰ ফলত বা গ্লুক'জ অণু ভাঙি। ঠিক আছে, তাৰপিছত ইষ্টৰ কোষত ইয়াৰ পৰা চোৱা, এতিয়া আমি গোটেইখিনি এতিয়া ইষ্টৰ কোষত ধৰিছোঁ। ঠিক আছে, ইষ্টৰ কোষ বা কিছুমান বেক্টেৰিয়া, কিন্তু মেইনলি ভালদৰে আমি যদি কওঁ, ইয়াতে তোমালোকৰ কিতাপত ইষ্টৰ কোষত বুলিয়ে দিয়া আছে। ল'লোঁ ইয়াতে ইষ্টৰ কোষত কি হ'ব যে ইথাইল এলকহল, নেক্সট বিক্ৰিয়াত কি হ'ব, ইথাইল এলকহল, বা তোমালোকৰ কিতাপত ইথানল বুলিও পাবা। ঠিক আছে, কনফিউজ নহ'বা পৰীক্ষাত। ইথাইল এলকহল বা ইথানল আৰু কি উৎপন্ন হয় জানানে? কাৰ্বন ডাই অক্সাইড
আৰু শক্তি। ইয়াত এটা ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, এলানি ৰাসায়নিক বিক্ৰিয়া ঘটিছে, ঠিক আছে। আৰু তাৰ শক্তিৰ লগতে ইথাইল এলকহল বা ইথানল আৰু লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু এই কাৰ্বন ডাই অক্সাইড যিহেতু বৰ্জিত পদাৰ্থ হ'ব, সেইকাৰণে এই কাৰ্বন ডাই অক্সাইডখিনি ব্যাপন প্ৰক্ৰিয়াৰে ষ্টৰ কোষৰ পৰা বাহিৰ কৰি দিয়ে বা উলিয়াই দিয়ে। ইয়াত যিখিনি ৰাসায়নিক বিক্ৰিয়া হৈছে, এই ৰাসায়নিক বিক্ৰিয়াখিনিক কোৱা হয় কিন্বন বুলি, ঠিক আছে। এই গোটেই ৰাসায়নিক বিক্ৰিয়াখিনি যিমানখিনি পাইছোঁ তো কোৱা হয় কিন্বন। যিহেতু অক্সিজেনৰ অনুপস্থিতিত শ্বসন প্ৰক্ৰিয়া হৈছে, গতিকে এনেধৰণৰ শ্বসন প্ৰক্ৰিয়া কোৱা হয় অবাত শ্বসন বুলি। অবাত শ্বসন ক'ত হয় বুলি যদি আমি কওঁ, তেন্তে আমি ক'ব পাৰোঁ যে ষ্টৰ কোষত অবাত শ্বসন হয়, ঠিক আছে। লগতে শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইডো উৎপন্ন হয় আৰু ইথানল বা ইথাইল এলকহল উৎপন্ন হয়। আৰু এই ৰাসায়নিক বিক্ৰিয়াখিনি কোৱা হয় কিন্বন বুলি, ঠিক আছে। নেক্সট এতিয়া চোৱা যে কেতিয়াবা আমি খুব বেছি দৌৰিলে বা এক্সাৰচাইজ কৰিলে বা অত্যাধিক যদি আমি কিবা হাৰ্ড ৱৰ্ক কৰোঁ, তেন্তে কি হয়, আমাৰ শিৰামুৰি ধৰে। লগতে কি হয় যে আমি উশাহো লওঁ খুব ঘনাই, হয়নে? এনেধৰণৰ হয়। যেতিয়া ধৰা এজন দৌৰবিদে বা এথলিট এজনে যেতিয়া দৌৰি থাকে, ঠিক আছে, বা তেনেধৰণৰ ক্ষেত্ৰত কি হয়, প্ৰচুৰ পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, ঠিক আছে। যেতিয়া শক্তি অত্যাধিক লাগে, তেতিয়া কি হ'ব যে এটা হ'ব পাৰে যে আমি উশাহ ঘনাই ল'ব লাগিব, তেতিয়া অক্সিজেন আমাৰ দেহত যাব, হয়নে? অক্সিজেনৰ উপস্থিতিটো শ্বসন হয় বুলি আমি অলৰেডি পাইছোঁৱেই। তেনেধৰণৰ হ'ব লাগিব। আৰু এনেধৰণৰ হয় যে যিহেতু শক্তিৰ প্ৰয়োজন হয়, তেতিয়া যিটো আমি প্ৰথম ষ্টেপ বা পৰ্যায় পাইছিলোঁ শ্বসনৰ, যে গ্লুক'জ অণু ভাঙি কি হয়, 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ পৰিৱৰ্তিত হয়, এইটো পাইছিলোঁ, হয়নে? ইয়াত এতিয়া কথাটো এইটো যে মাংসপেশীত এতিয়া শ্বসন প্ৰক্ৰিয়া হৈ আছে, কিন্তু অক্সিজেনৰ মাত্ৰা কম, অক্সিজেনৰ পৰিমাণটো কম হৈ আছে। তেনে ক্ষেত্ৰত কি হয় জানানে, যে এই পাইৰুভেট অণু ভাঙি 3টা কাৰ্বনযুক্ত লেক্টিক এচিডলৈ ৰূপান্তৰ হয়। যেতিয়া ধৰা আমি অত্যাধিক পৰিশ্ৰম কৰিছোঁ, এক্সাৰচাইজ কৰিছোঁ বা দৌৰিছোঁ, তেতিয়া সেই সময়ত কি হয়, মাংসপেশীৰ অক্সিজেনৰ প্ৰয়োজন হয় শ্বসনৰ কাৰণে, আৰু সেই অক্সিজেনৰ মাত্ৰাটো কম হৈ থকাৰ কাৰণে অলপ বেলেগ ধৰণৰ এটা শ্বসন প্ৰক্ৰিয়া হয়, য'ত অক্সিজেনৰ পৰিমাণ কম হ'লেও বা নাথাকিলেও সেই প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে। ইয়াত কি হয়, 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি 3টা কাৰ্বনযুক্ত লেক্টিক এচিডৰ সৃষ্টি হয়, ঠিক আছে। লগত কি হ'ব, শক্তি উৎপন্ন হয়। এইখিনি ক'ত হয়, এয়া অক্সিজেন কম হ'লে হয়, আৰু ক'ত হ'ব, পেশী কোষত, ঠিক আছে, পেশী কোষৰ কোষ পৰশত।
ঠিক আছে। আৰু ইয়াত যিহেতু অক্সিজেনৰ মাত্ৰা অতি কম হৈ থাকে, সেইকাৰণে এই ধৰণৰ শ্বসনক আমি অবাত শ্বসন বুলিও ক'ব পাৰোঁ। চ' এয়াও হ'ল অবাত শ্বসন। ঠিক আছে, এইখিনি আমি পালোঁ। চ' আমি দুটা পথ পাইছোঁ যে গ্লুক'জ অণু কেনেদৰে মানে ভাঙি শক্তি উৎপন্ন হয়। এতিয়া আমি আলোচনা কৰিম অক্সিজেনৰ উপস্থিতিত শ্বসন প্ৰক্ৰিয়া কেনেধৰণে হয়। আমি অলৰেডি পাইছোঁ চোৱা যে অক্সিজেনৰ অনুপস্থিতিত হ'লে তেনেধৰণৰ শ্বসনক অবাত শ্বসন বুলি কোৱা হয়। আৰু আমি জানো যে প্ৰথম পৰ্যায়ত আমি পাইছিলোঁ যে কোষ পৰশত সংঘটিত হয়, সেয়া হ'ল গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ পৰিৱৰ্তিত হয়, লগতে শক্তি উৎপন্ন হয়। নেক্সট কি হ'ব যে ইয়াতে এই পাইৰুভেট অণু আগৰ দুটা শ্বসন প্ৰক্ৰিয়াত বা শ্বসনৰ যি পথ আছিলে গ্লুক'জ অণু ভাঙনৰ পথ, তাত কি আমি পাইছিলোঁ যে কোষ পৰশত গ্লুক'জ অণু ভাঙি পাইৰুভেট অণুলৈ সৃষ্টি হয়। ছেম আছিলে ইয়াতো কোষ পৰশত। এতিয়া পাইৰুভেট অণু অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙিবলৈ হ'লে সেই ভঙা কাৰ্য কোষৰ মাইটকণ্ড্ৰিয়াত হয়। ঠিক আছে, মাইটকণ্ড্ৰিয়াত। কি হয় যে পাইৰুভেট অণু ভাঙি কি হ'ব, কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হ'ব। ঠিক আছে, এইখিনি ক'ত হ'ব, এইখিনি মাইটকণ্ড্ৰিয়াত হ'ব। ঠিক আছে, চ' সেইকাৰণে ইয়াত কোৱা হৈছে, কিয় হৈছে, অক্সিজেনৰ উপস্থিতিত হোৱা কাৰণে। ঠিক আছে, আৰু যিহেতু অক্সিজেনৰ উপস্থিতিত এই গোটেই শ্বসন প্ৰক্ৰিয়াটো হৈছে, সেইকাৰণে এই শ্বসন প্ৰক্ৰিয়া কোৱা হয় অবাত শ্বসন। ঠিক আছে, হ'ল। চ' আমি এতিয়া পালোঁ অবাত শ্বসন কি হয়, যি শ্বসন প্ৰক্ৰিয়া কোষত অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়, সেই শ্বসন প্ৰক্ৰিয়া হ'ল অবাত শ্বসন। হ'ল। এতিয়া অবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শক্তিতকৈ বেছি হয়। এতিয়া অবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণতকৈ সদায়ে বেছি হয়, কাৰণ ইয়াতে অক্সিজেন ব্যৱহাৰ কৰি অধিক পৰিমাণে শক্তি উৎপাদন কৰিব পাৰে। গতিকে এতিয়া আমি অবাত শ্বসন আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য ক'ব পাৰোঁ যে অবাত শ্বসনত মুক্ত অক্সিজেনৰ উপস্থিতিত হয় আৰু অবাত শ্বসনত মুক্ত অক্সিজেনৰ প্ৰয়োজন নহয়। ঠিক আছে, হ'ল। নেক্সট হ'ল যে গ্লুক'জ অণু ভাঙি শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। ঠিক আছে, কিন্তু গ্লুক'জ ভাঙি অবাত শ্বসনত কি হয় যে ইথানল বা ইথাইল এলকহল, কাৰ্বন ডাই অক্সাইড কোষত উৎপন্ন হয়। আৰু যদি আমি পেশী কোষৰ কথা কওঁ তেন্তে লেক্টিক এচিড উৎপন্ন হয় পেশী কোষত। হ'ল।
আৰু 3 নম্বৰতে চোৱা যে সবাত শ্বসন উৎপাদন হোৱা শক্তিৰ পৰিমাণ বেছি হয়, কিন্তু অবাত শ্বসন শক্তিৰ পৰিমাণ অতি সামান্য হয়। ঠিক আছে। 4 নম্বৰতে চোৱা মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয়, যিটো অলৰেডি আমি আলোচনা কৰিছিলোৱে, আৰু অবাত শ্বসন মাইটকণ্ড্ৰিয়াৰ বাহিৰত হয়। কেৱল সবাত শ্বসন, যি শ্বসন অক্সিজেন উপস্থিতিত হয়, সেয়া মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়। অৰ্থাৎ পাইৰুভেট অণুটো কোষত থকা মাইটকণ্ড্ৰিয়াতহে ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এতিয়া আমি যেতিয়া চাইছিলোঁ যে অক্সিজেনৰ অনুপস্থিতিত বিশেষকৈ ইষ্টৰ ক্ষেত্ৰত আমি মন কৰিছিলোঁ, হয়নে, যে এনেধৰণৰ শ্বসনক অবাত শ্বসন বুলি কোৱা হৈছিলে। আৰু এইটো আমি চাইছিলোঁ যে গ্লুক'জ অণু প্ৰথমতে কি হয়, কোষ পৰশত, ঠিক আছে, কোষ পৰশত মানে কোষ পৰশত 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ গ্লুক'জ অণু ভাঙি যায় আৰু শক্তি উৎপন্ন হয়। তাৰ পিছৰ ৰাসায়নিক বিক্ৰিয়াত কি হয়, ইথাইল এলকহল উৎপন্ন হয়, লগতে কাৰ্বন ডাই অক্সাইড আৰু শক্তি। ঠিক আছে। আৰু এই ৰাসায়নিক বিক্ৰিয়াসমূহক কিন্নন বুলি কোৱা হয়। তাকে তোমালোকৰ কিতাপত এনেধৰণে দেখুওৱা হৈছে, চাবাচোন, পেজ নম্বৰ 102ত দিয়া হৈ আছে এনেধৰণৰ। ঠিক আছে, মই মানে ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। গ্লুক'জ অণু ইয়াতে কোষ পৰশত পাইৰুভেট অণুলৈ ভাঙি যায়, মানে পাইৰুভেট অণুলৈ পৰিৱৰ্তিত হয়, লগতে শক্তি উৎপন্ন হয়। আৰু যদি অক্সিজেনৰ অনুপস্থিতিত হয়, যিটো এইমাত্ৰ মই দেখাইছিলোঁ, তেতিয়া ইথাইল এলকহল, যি 2টা কাৰ্বনযুক্ত অণু হয়, আৰু লগত কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়। ঠিক আছে। আমি আৰু পাইছিলোঁ যে যেতিয়া অক্সিজেন কম হয় আমাৰ মাছলছত, পেশী কোষত, তেতিয়া অবাত শ্বসন ঘটে। ইয়াতে অক্সিজেন কম হ'লে ঘটে, আৰু তেতিয়া গ্লুক'জ অণু প্ৰথম পৰ্যায়ত পাইৰুভেট অণুলৈ ৰূপান্তৰিত হয় বা পৰিৱৰ্তিত হয়। কেনেকৈ? গ্লুক'জ অণু ভাঙি, আৰু লগতে শক্তি উৎপন্ন হয়। আৰু তাৰ পিছত কি হয়, পেশী কোষত, ঠিক আছে, পেশী কোষত যিহেতু অক্সিজেনৰ মানে পৰিমাণটো কম হয়, সেইকাৰণে লেক্টিক এচিড উৎপন্ন হয় আৰু লগতে শক্তি উৎপন্ন হয়। তাকে তোমালোকৰ কিতাপত এতিয়া চোৱা এনেধৰণে দিয়া হৈ আছে। যেনেদৰে আমি ইয়াত চাইছিলোঁ ইষ্ট কোষত কেনেধৰণে হৈছে, হয়নে, এইখিনি আমি চাইছিলোঁ। ইয়াৰ নিচিনাকৈ এতিয়া পাইৰুভেট অণু, ঠিক আছে, কেতিয়া পোৱা গৈছিল পাইৰুভেট অণু? গ্লুক'জ অণু ভাঙি কোষ পৰশত পাইৰুভেট অণুলৈ পৰিৱৰ্তিত হয়, লগতে শক্তি উৎপন্ন হয়। ক'ত হ'ব? কোষ পৰশ লিখিছে, অৰ্থাৎ পেশী কোষৰ কোষ পৰশত। আৰু ইয়াত সেইটোৱে লিখা আছে, পেশী কোষত সংঘটিত হৈছে। আৰু লগতে লেক্টিক এচিড উৎপন্ন হৈছে, যি কি হয়, 3টা কাৰ্বনযুক্ত হয়, আৰু লগতে শক্তি উৎপন্ন হৈছে। হ'ল? আমি ইয়াতে পাইছিলোঁ, চোৱা, অক্সিজেনৰ যেতিয়া উপস্থিতিত শ্বসন সংঘটিত হয়, তেনে শ্বসনক কোৱা হয় সবাত শ্বসন। এয়া উদ্ভিদ কোষ হ'ব পাৰে, প্ৰাণী কোষ হ'ব পাৰে, ঠিক আছে, য'ত সবাত শ্বসন ঘটে অক্সিজেনৰ উপস্থিতিত। তেতিয়া আমি পাইছিলোঁ, চোৱা, এই গ্লুক'জ অণু কোষ পৰশত, ঠিক আছে, কোষ পৰশত মই ৰেড ডটেৰে দেখাই আছোঁ। কোষ পৰশত ভাঙি পাইৰুভেট অণুলৈ ৰূপান্তৰ হয় বা পৰিৱৰ্তিত হয়, আৰু লগতে কি হয়, শক্তি উৎপন্ন হয়। ঠিক আছে। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াটো ঘটে মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া ক'ত পোৱা যায়? কোষত পোৱা যায়। কোষ অংগাণু হয় মাইটকণ্ড্ৰিয়া, যিটো তোমালোকে ক্লাছ 9ত পাইছিলা।
তাত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এই কথাখিনিকে এতিয়া এনেদৰে দেখাব পাৰি, চোৱা যে এইটো এটা গ্লুক'জ অণু ভাঙনৰ পথ হয়, য'ত কি হৈছে ফাৰ্ষ্ট ষ্টেপটো ছেমেই হয়। এইখিনি আমি যদি কওঁ সম্পূৰ্ণ একেধৰণৰ হয় তিনিওটা পথতে। যেতিয়া অক্সিজেনৰ উপস্থিতিত হয় মাইটকণ্ড্ৰিয়াত, ঠিক আছে, চ' তেতিয়া আমি পাওঁ কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি, ঠিক আছে। চ' আমি ক'ব পাৰোঁ যে এয়া হ'ল গ্লুক'জ অণু ভাঙনৰ বিভিন্ন পথ। এতিয়া এটিপি বিষয়, কেতিয়াবা প্ৰশ্ন আহে এটিপি বিষয়ে চমুকৈ লিখা। চ' ইয়াত এটিপি বিষয়ে যদি ক'বলগীয়া হয় তেনেকৈ ক'ব পাৰোঁ যে কোষত এতিয়া শক্তি উৎপন্ন হ'ল। এই শক্তিখিনি কি হয় কোষত থকা এডিপি, ঠিক আছে, এডিপি লগত একোটাকৈ ফচফেট, ঠিক আছে। এডিপি মানে হ'ল এডিনোচিন ডাইফচফেট, ঠিক আছে। এই এডিপি অণুৰ লগত একোটাকৈ ফচফেট, ঠিক আছে, তোমালোকৰ কিতাপত দিয়া হৈ আছে। ইয়াত এইটো হ'ল পি দেখুওৱা হৈ আছে, দেখিছা, ফচফেট। লগত কি হয় যে সংযুক্ত হয় এটিপি গঠন হয়, ঠিক আছে। এটিপি গঠন হয় য'ত শক্তি নিহিত হৈ থাকে বা শক্তি তাত জমা হৈ থাকে, সঞ্চিত হৈ থাকে, ঠিক আছে। চ' আমি ইয়াত লিখিম শক্তি হ'ল। চ' এটিপি ৰ পৰা কোষে বিভিন্ন প্ৰক্ৰিয়া সংঘটিত কৰিবলৈ প্ৰয়োজনীয় শক্তিখিনি দৰকাৰ অনুযায়ী বা প্ৰয়োজনীয় অনুসৰি পাব পাৰে, ঠিক আছে। আৰু যেতিয়া এটিপি অণুৰ পৰা শক্তিখিনি ইউজ হৈ ব্যৱহাৰ কৰাৰ লগে লগে কি হয় ই পুনৰ এডিপি হৈ যায়, ঠিক আছে। আৰু পিছত আকৌ কি হ'ব, আকৌ ফচফেট অণুৰ লগত লগ হৈ লৈ পেলাই কি হ'ব পুনৰ এটিপি গঠন কৰিব। এটিপি গঠন কৰোঁতে কি হ'ব শক্তি এই এটিপিত জমা হৈ থাকিব পাৰে। সেইকাৰণে এটিপি কি বুলি কোৱা হয় জানানে, কোষীয় মুদ্ৰা, কোষৰ মুদ্ৰা বুলি কোৱা হয়, কইন বুলি কোৱা হয়, ঠিক আছে। আৰু এটিপিৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ এণ্ডথাৰ্মিক, মানে য'ত কি হয় শক্তিৰ প্ৰয়োজন হয় ৰাসায়নিক বিক্ৰিয়া ঘটিবলৈ, সেই এণ্ডথাৰ্মিক বিক্ৰিয়া ঘটাবৰ বাবে প্ৰয়োগ হয়। আৰু পানীৰ সহায়ত, ঠিক আছে। চ' আমি ক'ব পাৰোঁ যে পানীৰ সহায়ত এটিপি অণুত থকা ফচফেট অণু ওলাই গ'লে তাৰ সহায়ত, এই পানীৰ সহায়ত ফচফেট অণু এটিপিৰ পৰা ওলাই গ'লে 30.5 কিলোজুল পাৰ মল
পৰিমাণৰ শক্তি নিৰ্গত হয় বা পৰিমাণৰ শক্তি উৎপন্ন হয়। ঠিক আছে, এইখিনি আমি পালোঁ। আৰু কেনেধৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ হয়, যেনে কোষীয় উপাদানসমূহৰ সংশ্লেষণত, পৰিবহণত, ৰেচনত, পেশীৰ সংকোচন, প্ৰজনন, এই সকলোসমূহত ব্যৱহাৰ হয়। ঠিক আছে, আৰু এই জীৱন প্ৰক্ৰিয়াবোৰ চলি থকাৰ কাৰণে আমি কি ক'ব পাৰোঁ যে জীৱটো জীয়াই আছে।